আহিছা যোৱাচোন মোৰ কাৰণে একাপ চাহ লৈ আহিবা যোৱা হ'ব দিয়ক আনি আছোঁ দিয়ক চাহ মা বাইদেৱে চাহ খাব আপুনি খাব নেকি চাহ তাই কি কৰি আছে এই মোবাইল টিপি আছে হয় নেকি বঢ়িয়া হৈছে দিয়া যোৱাগে বনোৱা হ'ব দিয়ক বনাই আনিছোঁ কি কৰিছা তুমি আহিছা বহা এই মোক এটা ৰিলছ বনাই দিবানে ঠিক আছে বৰ্মা থিয়াই দিয়া এনেকুৱা হৈছে ৰিলছ বনাইছে বনোৱা এই এশাকাটো দিব লাগিব এই সৰুজনী ইমান কষ্ট নহৈছে দেই চি 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 আজিৰ কলিযুগ বোৱাৰী মা কি কৰিছা এইবোৰ চাইছো মই তেতিয়া মই মানে মা এটা ৰিলছ বনাই আছো ৰিলছ মানে কি ৰিলছ এটাই যে পুৱাৰ পৰা এই কাম কৰিছে বাচন ধুই যে কিবা কৰিছে তুমি কি কৰি আছা মই এই পুৱাৰ পৰা দুজনী বোৱাৰী আছে এটাইতো কাম কৰি আছে আৰু মই চাহ একাপ খাবলৈ পোৱা নাই বুঢ়ী মানুহজনী তুমি কৈছোতো চাহ দিম বুলি কৈছোতো কপাল মা চাহ খা বাইদেউ চাহ তোমাৰ ক'ত মই খাম দিয়ক পিছত ক'বাচোন একাপ তুমিও চাহ খাই লোৱা কষ্ট নহয় বাৰু তোমাৰ তুমি কৈছিলা নহয় কিবা কথা আছে বুলি কওঁ কি কৈছো ৰবা খং কিয় কৰিছা নহয় নহয় আচলতে কি জানে আপুনি মই বহি থকাটো সহ্য নহয় কিন্তু এইখন ঘৰত মোৰ মিষ্টাৰে কাম কৰি আছে মোৰ মিষ্টাৰৰ ইনকামৰ আপোনালোকে খাই আছে বুজিছে সেইজনী কাম কৰিবই লাগিব হয় নেকি শুনা এইখন ঘৰ মোৰ মতে চলিব আৰু আজিৰ পৰা এটা সিদ্ধান্ত মই হাতত লৈছোঁ যে দুটাই সদায় আজিৰ পৰা মই কামবোৰ তোমালোকক ভগাই দিছোঁ আৰু ভগাই কেনেকৈ দিছোঁ ৰাতিপুৱাৰ কাম যদি তুমি কৰা ভাটিবেলা কামখিনি তুমি কৰিবা ৰাতি ভাত তুমি বনাবা আৰু বাচনখিনি তুমি ধুবা বুজিছা চব্জিখিনি মোকে দিবা ময়ে কাটি দিলোঁ তেনেকৈ চলিব এজনীয়ে বাৰু কেনেকৈ ইমান কৰিব পাৰে নহয় তাই পাৰেতো তাই গাঁৱলীয়া ছোৱালী তাই সকলো কামে কৰিব পাৰে থৈ দে এতিয়ালৈকে তাই মোবাইলটোৱে থ'ব পৰা হোৱা নাই হ'ব দিয়ক মা চাহ একাপ ঠাণ্ডা হ'ল খাওঁ এই ৰবাহে বোৱাৰী তুমি চাহৰ মাথা মাৰি আছা মই মোবাইলটো চালে সহ্য কৰিব নোৱাৰে এইজনী সহ্য কৰিব নোৱাৰে সহ্য কৰিব নোৱাৰে একদম দি আছোঁ ৰবি এতিয়াই বেয়া লাগিছে ন মই বুজাই দিছোঁ ভালকৈ বুজাইছোঁ মই কিছুমানৰ দৰে মাৰধৰ কৰা নাই হ'ব মই বুজি পাওঁ মোৰ মাৰ ঘৰত মই ইমান কষ্ট কৰা নাছিলোঁ মই বুজি পাওঁ হ'ব দিয়ক মা এইবিলাক কিয় লাগি আছে মই এতিয়া দুপৰীয়াৰ কাৰণে কি বনাম সেইটো কওক তুমি বহা হ'ব দিয়ক বনাওঁ মই বনাওঁ দুপৰীয়া সাজ আজি আমাৰ ডাঙৰ বোৱাৰীয়ে বনাব
হেল্ল' কি কৰি আছা তুমি মই কৈছোঁ ভালে আছা তুমি নাই 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 কান্দা নাই মই নহয় মই আৰু ইয়াতে নাথাকোঁ গম পাইছানে নাই মই ইয়াতে নাথাকোঁ ইয়াতে আৰু মই থাকিব নোৱাৰোঁ মোক এওঁলোকে বহুত শাস্তি দিছে ৰাতিপুৱাৰ পৰা ইমান কাম কৰি কৰি বহুত কষ্ট হৈছে গম পাইছানে মোক তোমাৰ লগত লৈ যোৱা মই তোমাৰ লগত থাকিব বিচাৰোঁ এইজনীৰ লগত থাকিব মোৰ একেবাৰে মন নাই মোক ইমান কাম কৰিব দিয়ে কি কৈছা ডিভোৰ্চ দিবা তুমি মোক নাই 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 মই এইটো নকৰিবা হ'ব দিয়া আজিৰ পৰা চোৱা আজিৰ পৰা মই একেবাৰে চেঞ্জ হৈ যাম গম পাইছা আজিৰ পৰা তুমি মোক যি কওঁ মই তাকেই শুনিম কৰিম ঠিক আছে মই মাক খুজিম আৰু সৰুজনীকো মই মাপ খুজিম ঠিক আছে তুমি মোক ডিভোৰ্চৰ কথা কেতিয়াও নক'বা মোৰ মা দেউতাক সৰুতে হেৰুৱাইছোঁ ন এতিয়া আৰু মই তোমাক হেৰুৱাব নিবিচাৰোঁ চাবাচোন মই কালিৰ পৰা ইমান চেঞ্জ হৈ যাম ঠিক আছে ৰাখিছোঁ কামটো কৰা হ'লে মই এতিয়া গা ধুই লওঁ কৈতোপাল গোপালৰ আমি যিটো অৰ্থ সেই অৰ্থটো ইমান ধুনীয়াকৈ বহলাইছে খুব সুন্দৰ মা বোৱাৰী
পখিলা আজি চাহ মই বনাই আনিছোঁ বাইদেউ আজি চাহ বনাই আনিছে আপুনি মা আজিৰ পৰা মই একেবাৰে চেঞ্জ হৈ গ'লোঁ চোৱা মই কৈছিলোঁ নে যে মোৰ আশা আছে সঁচাই আচলতে কি মা জানাই মোক আপুনি মাফ কৰি দিবনে মা মোক মাফ কৰি দিব মা হ'ব 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 তুমি যে বুজি পাইছা মই সেয়াই ক'বতো পখিলা অতদিনে মই তোমাক বহুত কষ্ট দি আহিছোঁ মোক মাফ কৰি নাই দিবা। বাইদেউ মই এইবোৰ ধৰি থকা নাই মা নহয় মই আজিৰ পৰা আমি একেলগে থাকিম দুটা বাই ভনীৰ দৰে দেই